নমস্কাৰ আৱাৰ নৰ্থ ইষ্টলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই স্বাস্তিকা। এটা বিশেষ ধৰ্মাৱলম্বী লোকক তুষ্টিকৰণৰ নামত সনাতনী কৃষ্টি সংস্কৃতি সাহিত্য সভ্যতাৰ চৰ্চা প্ৰচাৰ আৰু অধ্যয়নক এক প্ৰকাৰৰ ধোঁৱাচাঙত তুলি গৈছিল কংগ্ৰেছে। বিজেপি শাসনলৈ অহাৰ পাছতেই লাহে লাহে পৰিৱেশ সলনি হ'বলৈ আৰম্ভ কৰিছে। বিশ্বৰ সবাতোকৈ প্ৰাচীন আৰু সমৃদ্ধিশালী সনাতনী সভ্যতা সংস্কৃতিয়ে প্ৰাপ্য মৰ্যাদা পাবলৈ ধৰিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই হিন্দু ধৰ্ম বিষয়ক পূৰ্ণ পৰ্যায়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ পদক্ষেপ হাতত লৈছে। চলিত শিক্ষাবৰ্ষৰ পৰাই এই পাঠ্যক্ৰম আৰম্ভ হ'ব। মাষ্টাৰ্ছ ইন হিন্দু ষ্টাডিজ নামেৰে এই পাঠ্যক্ৰমত 40গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা পাব। দৰ্শন আৰু ধৰ্ম, সংস্কৃত, প্ৰাচীন বুৰঞ্জী, প্ৰত্নতত্ত্ব তথা ভাৰত অধ্যয়নৰ কেন্দ্ৰৰ উদ্যোগত এই নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। সমগ্ৰ দেশতে হিন্দু ধৰ্ম বিষয়ক এইটোৱে প্ৰথম পূৰ্ণ পৰ্যায়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমৰ বাবে বশিষ্ঠৰ ধনুৰ্বিদ সংহিতা আৰু বৈশম্পায়নৰ নীতি প্ৰকাশিকা বাছনি কৰা হৈছে। দুয়োখন সংস্কৃত ভাষাৰ গ্ৰন্থ। এই পাঠ্যক্ৰমত 9টা বাধ্যতামূলক বিষয় থাকিব আৰু 7টা ঐচ্ছিক বিষয় থাকিব। উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত ধৰ্ম অধ্যয়ন বিষয়ে পাঠ্যক্ৰম আছে। আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ইছলামীয় বিদ্যাৰ পাঠ্যক্ৰম থকাৰ বিপৰীতে দিল্লী বিশ্ববিদ্যালয়ত বৌদ্ধ বিদ্যাত উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা যায়। নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট।